বিশ্বাস কৰিবনে ৰাইজ, এতিয়া ৰাতিৰ সময় হৈছে 11:30 আৰু মোৰ খাবলৈ মন গৈছে চাহ। ইমানেই মন গৈছে কি মই বনাবলৈ বাধ্য হৈ পৰিলোঁ। মানে মই ষ্টুডেণ্ট ন, মাহঁত শুই গ'ল, মই ৰাতিলৈ সাৰে থাকোঁ। এতিয়া ভাবিছে চাগে ৰাতিলৈ পঢ়ে চাগে তাই। যদি ভাবিছে একদম ভুল ভাবিছে, মই ৰাতি মোবাইল চাওঁ আকৌ। এইবাৰ আমাৰ 4টা আনাৰস হৈছিলে জানে, কিন্তু তাৰে 2টা পচি গ'ল আৰু 2টা আছিল, সেয়েহে আজি এটা ছিঙি আনিলোঁ। ধুনীয়াকৈ আজি আনাৰসৰ জুতি ল'লোঁ। ভাইটিও কৈছে মজা মজা বোলে। তাৰে পিছদিনাখনে ভাইটিয়ে কুকুৰ এটাৰ লগত খেলি আছিল, মানুহৰ দৰে তাৰ লগত কথা পাতি আছে। জানো সি কিবা বুজিহে পাব। আৰু সি মোক মাতি আছে, বাইদেউ এইফালে মোবাইলটো লৈ। কুকুৰটোৱে হেনো তাৰ চব কথা শুনিছে। মই বোলো ক'ত তোকচোন দেখি সি পলাইছেহে। এনেও আমাৰ ঘৰত 2জনী কুকুৰ থাকেই জানেনে, অথচ আমি সিহঁতক পোহাও নাই। বিশেষ একো দিব নোৱাৰিলেও মাজে সময়ে কিবা কিবি খাই থাকিবলৈ দিওঁ।